মৰিয়নিত এয়া কি ঘটিছে? যিটো সমষ্টিত ৰূপজ্যোতি কুৰ্মীৰ ৬১ শাসন চলিছিল, সেই মৰিয়নিত এতিয়া এগৰাকী মহিলাই কপাই দিছে গেৰুৱা দুৰ্গ। মোবাইল কেমেৰা হাতত লৈ ওলাই অহা ডক্টৰ জ্ঞানশ্ৰী বৰাই উদঙাই দিছে মৰিয়নিৰ উন্নয়নৰ ফোপোলাস্বৰূপ। ইমান দিনৰ শাসনৰ পিছতো কিয় হাহাকাৰ কৰিছে মৰিয়নিৰ ৰাইজে? জানিবলৈ ভিডিঅ'টো শেষলৈ চাওক। নমস্কাৰ, মই নীলোৎপল আৰু আড্ডালে আপোনাক স্বাগতম। অসমৰ ৰাজনীতিৰ অন্যতম চৰ্চিত সমষ্টি মৰিয়নিৰ নিৰ্বাচন শেষ হ'ল। কিন্তু এতিয়া চৰ্চা যেন আৰম্ভহে হৈছে। এফালে শাসকীয় পক্ষৰ শক্তিশালী প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মী আৰু আনফালে বিৰোধী মিত্ৰজোঁটৰ পৰা ৰাইজৰ দলৰ প্ৰাৰ্থী ডক্টৰ জ্ঞানশ্ৰী বৰা। কোনে মাৰিব শেষ হাঁহি? ৰাইজৰ দলৰ প্ৰাৰ্থী ডক্টৰ জ্ঞানশ্ৰী বৰাই কেৱল নিৰ্বাচনী ভাষণতেই আবদ্ধ নাথাকি ছ'চিয়েল মিডিয়াৰ জৰিয়তে এক নতুন যুদ্ধ আৰম্ভ কৰিছিল। মোবাইলৰ কেমেৰা হাতত লৈ তেওঁ মৰিয়নিৰ গাঁৱে ভূঞে সোমাই পৰিছিল আৰু উন্নয়নৰ সেই ফোপোলা স্বৰূপটো একেবাৰে উদঙাই দিছিল। চাহ বাগানৰ শ্ৰমিকৰ আৱাসগৃহৰ পৰা আধৰুৱা খোৱাপানী প্ৰকল্পলৈকে ডক্টৰ জ্ঞানশ্ৰী বৰাই দেখুৱাই দিছিল যে মৰিয়নি আচলতে উন্নয়নৰ নামত কি চলি আছে। বিশ্লেষণটোৰ মাজভাগলৈ যোৱাৰ আগতে এটা সৰু অনুৰোধ, যদি আপুনি আমাৰ আড্ডালৈ প্ৰথমবাৰৰ বাবে আহিছে তেন্তে আমাক উৎসাহিত কৰিবলৈ এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আনফালে আছে ৪ বাৰৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, যাৰ হাতত আছে চৰকাৰী শক্তি আৰু বছৰ বছৰ ধৰি গঢ়ি তোলা এক শক্তিশালী ভোট বেংক। বিজেপিৰ দাবী, ডক্টৰ জ্ঞানশ্ৰী বৰাই উদঙাই দিয়া সমস্যাবোৰে তেওঁলোকৰ ভোটত কোনো প্ৰভাৱ নেপেলায়। কিন্তু মৰিয়নিৰ চাহ বাগানৰ যিটো ভোট বেংকৰ ওপৰত ভিত্তি কৰি শাসকীয় পক্ষই জয়ৰ সপোন দেখে, সেই ভোটত বিৰোধীয়ে কিমান খহনীয়া সৃষ্টি কৰিব পাৰিলে সেয়াহে হ'ব লক্ষণীয়। এইবাৰৰ মৰিয়নিৰ এই যুঁজখন কেৱল দুজন ব্যক্তিৰ যুঁজ নহয়, এয়া হ'ল প্ৰতিষ্ঠিত ক্ষমতা বনাম পৰিৱৰ্তনৰ আহ্বান। আপোনালোকৰ কি মনোভাৱ? ডক্টৰ জ্ঞানশ্ৰী বৰাৰ এই ডিজিটেল অভিযানে মৰিয়নিত সঁচাকৈ কিবা পৰিৱৰ্তন আনিব পাৰিবনে? কমেণ্টত আপোনাৰ মতামত নিশ্চয় জনাব। পুনৰ লগ পাম আন এটা নতুন বিষয়ৰ সৈতে। ধন্যবাদ। জয় আই অসম।